নমস্কাৰ মই ঋষিকেশ পাঠকে আজি আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত এটা নতুন বিষয় বা গুৰুত্বপূৰ্ণ বিষয় এটি আলোচনা কৰিব ওলাইছোঁ। যে কথাটো হ'ল যে যিটো বিষয় ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাত অৰ্থাৎ ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত খুবেই গুৰুত্বপূৰ্ণ বিষয় বা এই বিষয়টো আমি জনাটো খুবেই জৰুৰী। এই বিষয়টো কেনেধৰণৰ চৰ্চাত লাভ কৰিছে বা কিয় ইয়াক চৰ্চাত লাভ কৰিছে, তো সেই বিষয়ে সেই বিষয়টো আমি আজি আপোনালোকৰ আগত উপস্থাপন কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ মাজেৰে এই বিষয়টো জানিব আৰু ইয়াৰ বিষয়ে জানি উপকৃত হ'ব। চ' সেইবাবে আজি মই আপোনালোকৰ আগত এই ভিডিঅ'টো বা এই বিষয়টো আজি আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। যে কথাটো হ'ল যে ভাৰতবৰ্ষৰ জনসাধাৰণৰ অন্য দেশৰ তুলনামূলকভাৱে জনমূৰি আয় যথেষ্ট কম, যাৰ কাৰণে এই ভাৰতবৰ্ষৰ জনসাধাৰণৰ জনমূৰি আয় কম কিয় বা এই কম হোৱাৰ ফলত মানুহৰ দৈনন্দিন জীৱনত বা ভাৰতীয় অৰ্থব্যৱস্থাত কেনেদৰে এই প্ৰভাৱ পেলাইছে বা মানুহৰ সামাজিক ব্যৱস্থাত আদি কেনেধৰণে প্ৰভাৱ পেলাইছে সেই বিষয়ে আমি আলোচনা কৰিম। বা জনমূৰি ভাৰতবৰ্ষ হৈছে এখন হাইগ্ৰথ ইকনমি লাভ কৰা এখন অৰ্থব্যৱস্থা। বিশ্বৰ গোটেইবিলাক দেশৰ অৰ্থব্যৱস্থাৰ তুলনা কৰি চালে যে ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থা পঞ্চম স্থানত আছে। এতিয়া কথাটো হ'ল যে ভাৰতবৰ্ষ পঞ্চম স্থানত থকা স্বত্তেও ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাৰ কিছুমান দিশ ইমান শোচনীয়। এই শোচনীয় দিশসমূহ কিহৰ কাৰণে সৃষ্টি হৈছে? তো কথাটো হ'ল যে ভাৰতবৰ্ষ আজিৰ পৰা 10 বছৰ আগতে অৰ্থব্যৱস্থাৰ দিশেৰে গোটেই বিশ্বত ইয়াৰ স্থান আছিলে 11তম, অৰ্থাৎ 11 নম্বৰত আছিলে ভাৰতবৰ্ষ গোটেই বিশ্বত অৰ্থব্যৱস্থাৰ দিশেৰে। কিন্তু এতিয়া অৰ্থাৎ 10 বছৰ পাছত 10 বছৰ পিছত 2024ত যদি আমি চাওঁ ইয়াৰ স্থান 5 নম্বৰ স্থান। তো ভাৰতৰ আগত 4খন দেশে আছে অৰ্থব্যৱস্থাৰ স্থানাংকৰ দিশেৰে। তো আমি সেই 4খন দেশৰ কথাটো প্ৰথমতে জনাওঁ আপোনালোকক। প্ৰথম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় হৈছে চাইনা অৰ্থাৎ চীন, তৃতীয় হৈছে আপোনাৰ জাপান, জাৰ্মানী, এণ্ড নেক্সট হৈছে আমাৰ ভাৰতবৰ্ষ। এতিয়া কথাটো হ'ল যে ভাৰতবৰ্ষ পঞ্চম স্থানত অৰ্থব্যৱস্থা স্থান লাভ কৰা স্বত্তেও ভাৰতৰ মানুহৰ জনমূৰি আয় যথেষ্ট কম। যে আমি এটা কথা উল্লেখ কৰোঁ আপোনালোকক যে ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰঞ্জনে এটা তথ্য দাঙি ধৰিছিল যে বিশ্বৰ প্ৰায় 197খন দেশৰ ভিতৰত জনমূৰি আয়ৰ দিশেৰে 142 নম্বৰ স্থানত ভাৰতে স্থান লাভ কৰিছে, যিটো একেবাৰে ভাল ফল নহয়। তো এইটো এটা শোচনীয় বিষয়, এইটো এটা বেয়া ইমেজ হয় যে বিশ্বৰ আগত যে ভাৰতবৰ্ষই এখন হাইগ্ৰথ ইকনমি লাভ কৰা আমি সততে প্ৰতিবোৰ বাতৰি কাকত বা নিউজত আমি গম পাওঁ। কিন্তু কথাটো হ'ল ইয়াৰ মানুহৰ জনসাধাৰণৰ জনমূৰি আয় যথেষ্ট কম, যাৰ ফলত আমি বেয়া স্থান এটা লাভ কৰিছোঁ। এতিয়া কথাটো হ'ল যে জনমূৰি আয়নো কি? যে জনমূৰি আয় হৈছে এখন দেশৰ ঘৰুৱা উৎপাদনৰ লগত জড়িত। এই ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপি মানে হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট। গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে হৈছে এখন দেশৰ সীমাৰ ভিতৰত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ মূল্যই হৈছে জিডিপি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদন। এতিয়া কথাটো হ'ল এই ঘৰুৱা উৎপাদনৰ পৰা জনমূৰি আয় কেনেদৰে নিৰ্ণয় কৰে? যে মুঠ ঘৰুৱা উৎপাদনত জনসংখ্যাৰে হৰণ কৰিলে আমি যিটো মান পাওঁ সেই মানটো হৈছে পাৰ কেপিটা ইনকাম অৰ্থাৎ মুঠ জনমূৰি আয়। তো আমি আপোনালোকক আজি এতিয়া বুজালোঁ যে জনমূৰি আয় কি বস্তু। তো জনমূৰি আয় আমি গম পালেহে আমি এই বিষয়টো অলপ জানিব ভাল পাম। এতিয়া কথাটো হ'ল জনমূৰি আয় আপোনালোকে গম পালে যে ভাৰতবৰ্ষৰ এজন মানুহৰ জনমূৰি আয় হৈছে 1,72,000। 2022 চনৰ ডাটা অনুসৰি আপোনাক জনাওঁ যে ভাৰতবৰ্ষৰ জনমূৰি আয় হৈছে 1,72,000। এই 1,72,000 জনমূৰি আয়টো কেনেকুৱা? যে এজন মানুহে প্ৰতি বছৰত ইনকাম কৰা আয়ৰ মানে হৈছে জনমূৰি আয়। ঠিক আছে, আপোনালোকে জনমূৰি আয় গম পালে। এতিয়া কথাটো হ'ল যে আমাৰ 10 বছৰত দুয়োখন চৰকাৰৰ মাজত জনমূৰি আয়ৰ পাৰ্থক্যটো কেনেকুৱা ধৰণৰ? যে আমাৰ শ্ৰদ্ধাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী আপোনালোকে জানে সকলোৱে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী তেখেতে সদনত এটা কথা উল্লেখ কৰিছে যে
এইখন চৰকাৰ অৰ্থাৎ নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত যোৱা 2014 পৰা 2024লৈকে জনমূৰি আয় 98% গ্ৰোথ লাভ কৰিছে বাট এইটো একো শ্বকিং নিউজ নহয় আই থিংক বিকজ ইয়াৰ আগতে মনমোহন সিঙৰ চৰকাৰখনে ইয়াতকৈ ডাবল গ্ৰোথ লাভ কৰিছিল বাট এইটো নহয় যে গ্ৰোথ লাভ কৰিছে মানে ভাল সেইটো ভাল হয় কথাটো গ্ৰোথ লাভ কৰিব লাগে ডেফিনেটলি কাৰণ ষ্টেবল হোৱাটো আমাৰ চিটুৱেশ্যন নহয় এতিয়া ষ্টেবল হ'লে কেতিয়া ভাল হয় যেতিয়া আমি ডেভেলপমেণ্টে পিক পজিশ্যন পাইছোঁ তেতিয়া ষ্টেবল হ'লে বেলেগ কথা তো আমি গ্ৰোথটো ইনক্ৰিজ কৰাটো বহুত জৰুৰী হয় ইনক্ৰিজ মানে বৃদ্ধি হোৱাটো জৰুৰী তো কথাটো হ'ল যে সদনত বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এটা তথ্য প্ৰকাশ কৰিছিল যে 2014 চনত 2014 চনত এজন ভাৰতীয়ৰ জনমূৰি আয় আছিলে 86,000 টকা অৰ্থাৎ 86,000 জনমূৰি আয় আছিলে তো সেই জনমূৰি আয় বৃদ্ধি হয় 2024 চনত এজন মানুহৰ জনমূৰি আয় হয় 1,72,000 অৰ্থাৎ এইখিনিক আমি শতাংশৰ বৃদ্ধিৰ পৰিমাপেৰে আমি যদি চাওঁ প্ৰায় 98% আমি বৃদ্ধি হোৱা দেখিছোঁ 10 বছৰত কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এই চৰকাৰখনৰ তুলনাত যোৱা অৰ্থাৎ আমাৰ অৰ্থশাস্ত্ৰবিদ মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত হোৱা চৰকাৰখনৰ মানুহৰ জনমূৰি আয় বৃদ্ধিৰ তুলনা যথেষ্ট বেছি এইখনৰ তুলনাত যে সেইখন চৰকাৰৰ অৰ্থাৎ 2004 চনৰ পৰা 2014 চনলৈ ডক্টৰ মনমোহন সিঙে আমাৰ দেশত চলাইছিলে তো কথাটো হ'ল 2004 পৰা 2014 চনলৈ আমাৰ সাধাৰণ জনসাধাৰণৰ অৰ্থাৎ ভাৰতীয় নাগৰিকৰ জনমূৰি আয় কিমান আছিল যে 2014 চনৰ অৰ্থাৎ 2004 চনত যদি আমি তথ্য চাওঁ যে 2004 চনৰ তথ্য অনুসৰি এজন ভাৰতীয় জনমূৰি আয় আছিলে প্ৰায় মই আপোনাক জনাই দিছোঁ প্ৰায় 24,000 জনমূৰি আয় আছিলে এজন ভাৰতীয় 2004 চনত তাৰপিছত আমি দেখিছোঁ 2014 চনলৈকে জনমূৰি আয় বৃদ্ধি হৈ 86,000 অৰ্থাৎ 86,000 জনমূৰি আয় লাভ কৰিবলৈ সক্ষম হয় আমি যদি এই 2004 পৰা 2014 টাৰ্মছলৈ জনমূৰি আয়ৰ শতাংশৰ পৰিমাণেৰে চাওঁ তেতিয়া আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হোৱা অৰ্থব্যৱস্থাৰ তুলনাত ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত হোৱা অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত জনমূৰি আয়ৰ তুলনা বহুত বেছি অৰ্থাৎ জনমূৰি আয় গ্ৰোথ লাভ কৰাত সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তুলনাত যে এইখন চৰকাৰে অৰ্থাৎ মনমোহন সিং ডাঙৰীয়াই প্ৰায় 200% বৃদ্ধি কৰিছিলে এজন মানুহৰ জনমূৰি আয় অৰ্থাৎ এজন মানুহে বছৰত ইনকাম কৰা আয়ৰ মান এতিয়া কথাটো হ'ল যে জনমূৰি আয় আমি জনাটো বা জনমূৰি আয় বৃদ্ধি হোৱাটো ইমান জৰুৰী কিয় ডেফিনেটলি যে জনমূৰি আয় বৃদ্ধি হোৱাটো খুবেই জৰুৰী অৰ্থাৎ গুৰুত্বপূৰ্ণ এখন অৰ্থশাস্ত্ৰত বা এজন মানুহৰ দৈনন্দিন জীৱনত যে এই জনমূৰি আয়ে মানুহৰ জীৱনৰ ষ্টেণ্ডাৰ্ড অফ লিভিং অৰ্থাৎ মানুহৰ জীৱনৰ দৈনন্দিন নৈতব্য প্ৰয়োজনীয় বস্তুসমূহ আমাৰ নিডছসমূহ পূৰণ কৰাত সহায় কৰে যে কথাটো হ'ল ই কেনেকৈ সহায় কৰে ডেফিনেটলি এইটো জনা জৰুৰী ই কেনেকৈ সহায় কৰে যে ছাপ'জ এটা আপোনাক ডাটা আপোনাক জনাব বিচাৰিছোঁ যে আমাৰ দেশৰ HDI অৰ্থাৎ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স এইটো আপোনাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই ডাটা অৰ্থাৎ তথ্যটো প্ৰকাশ কৰে সেই তুলনাত আমি যদি এই তথ্যটো চাওঁ HDI ৰিপৰ্টটো চাওঁ HDI ৰিপৰ্টৰ তুলনাত আমাৰ ভাৰতবৰ্ষ খুব বেয়া এটা কণ্ডিশ্যনত আছে অৰ্থাৎ এইবিলাক নিউজ কিন্তু চৰ্চা লাভ নকৰে সেইটো এটা খুব জটিল বিষয় কিয় চৰ্চা লাভ নকৰে আচলতে কৰিব লাগে তেতিয়াহে আমি কিছুমান দিশ আমি জানিব পাৰিম যে বৰ্তমান আমাৰ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স এই বিষয়টো এইকাৰণে কৈছোঁ যে এই বিষয়টো মানুহৰ জনমূৰি আয়ৰ লগত জড়িত হৈ আছে আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে মই আপোনালোকক ভিডিঅ'বিলাক আপোনালোকৰ নটিফিকেশ্যন প্ৰথমে মই পঠাব পাৰিম ধন্যবাদ জয় অসম